বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি বনাবলৈ লৈছোঁ হাঁহৰ মাংস, কিন্তু মাংসখিনি লোৱা নাই। হাঁহৰ পৰা ওলোৱা যিবিলাক ঠেং, পেটু, পাখি, কলিজা, আমঠু এইবিলাক লৈছোঁ আজি ৰেচিপিটো বনাবৰ কাৰণে। হয়তো আপোনালোকেও বনায়, মই কেনেকৈ বনাওঁ তাকে অকণমান দেখুৱাওঁ আৰু আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। আৰু লগত দিবৰ কাৰণে এয়া পিঁয়াজ, জলকীয়া লৈ লৈছোঁ। এইখিনিয়েদি বনাম আজি ঠেং পেটু ৰেচিপিটো। চফাকৈ ধুই মেলি কাটি বাছি ল'লোঁ, সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগতে পিঁয়াজ জলকীয়াখিনি কাটি দি দিছোঁ একেলগতে। আৰু লগতে হালধিও দি দিছোঁ এনেকৈ, আৰু নিমখো দি দিছোঁ আৰু অকণমান লাল মিৰ্চ দিছোঁ। বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, এইখিনিয়েদি বনাম। এতিয়া কেৰাহীখন পাতি লৈ তেল দি লৈছোঁ আৰু অকণমান ভালদৰে মিহলাই লৈছোঁ। মিহলাই পেলাই বনাম আৰু এনেকৈ ভালদৰে মিহলাই লৈছোঁ। আৰু কেঁচা জলকীয়া পিঁয়াজ দি এনেকৈ ঠেং পেটু বনালে খুব ভাল লাগে খাই, খুব টেষ্টিও হয়। আৰু এনেকৈ এতিয়া দি দিছোঁ তেলতে। পিঁয়াজ আগতে ভাজি নোলোৱাকৈ একেলগতে দি লৈছোঁ আৰু একেবাৰে ভাজি দিছোঁ মানে লগতে। আজি ৰেচিপিটো হাঁহৰ ঠেং পেটুৰ পৰা বনাইছোঁ। ঢাকোনখন খুলি দিছোঁ আৰু এয়া চাওক, বহুত পানী ওলাই গ'ল। পানীখিনি শুকাই যোৱালৈকে ভাজি ল'ম আৰু মই। আৰু এতিয়া অকণমান আদা নহৰু দি দিছোঁ আৰু লগতে এয়া কেঁচা জলকীয়া, পিঁয়াজ আৰু লাল মিৰ্চ অকণমান দি দিছিলোঁ। এনেকৈ কেতিয়াবা বনাই খাবলৈ খুব ভাল লাগে আৰু বেলেগ মছলাও ব্যৱহাৰ কৰা নাই, এনেকৈয়ে ভাল লাগে খাবলৈ। আৰু হাঁহৰ মাংসটো বনাই খোৱা হয়েই, কিন্তু এনেকৈ ঠেং পেটু কেতিয়াবা বনাই খাবলৈ ভাল লাগে, এইটো টেষ্ট বেলেগ হয়। আৰু এনেকৈ বনাইছোঁ আজি ৰেচিপিটো। আকৌ অলপ দেৰি কাৰণে ঢাকি থওঁ আৰু অলপ শুকাব লাগিব পানীখিনি। ঢাকোনখন খুলি দিছোঁ আৰু এয়া চাওক, পানীখিনি শুকাবলৈ ধৰিছে, মাংসৰ পৰা ওলোৱা পানীখিনি। আৰু মাংসৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকাই যোৱালৈকে ভাজি লৈছোঁ। এনেকৈ ভাজি ভাজি পানীখিনি একেবাৰে শুকুৱাই দিম। যেতিয়া মাংসৰ পৰা তেলখিনি ওলাব সিমানখিনিলৈকে ভাজি ল'ম। এয়া চাওক, একদম ধুনীয়াখিনি হৈ গৈছে আৰু ধুনীয়া কালাৰ এটাও উঠিছে। এনেকৈ ভাজি ভাজি লৰাই লৰাই একেবাৰে মাংসৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকুৱাই দিছোঁ। আৰু এয়া চাওক, একদম ধুনীয়াখিনি হৈ গৈছে আৰু অকণমান তেল ওলাবলৈ ধৰিছে। আৰু এয়া চাওক, আৰু এনেকৈ বনাই খালে খুব টেষ্টি লাগে, খুব ভাল লাগে খাবলৈ। আৰু খাই চাব কেতিয়াবা, যদি খোৱা নাই এনেকৈ বনাই। যিসকলে খাইছেতো জানে বাৰু। মাংসৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকাই গ'ল। এয়া চাওক, একদম লাগি লাগি ধৰা হৈছে আৰু ব্ৰাউন কালাৰ এটা হৈ গ'ল, একদম ধুনীয়াখিনি হৈ গ'ল। আৰু এতিয়া একেবাৰে শেষত মই অকণমান পানী দিম, একদম নিয়মৰ নিচিনা অকণমান দিম আৰু অকণমান উতল অহাৰ পাছত হৈ যাব। আৰু বন্ধু বান্ধৱীসকল, আজি ৰেচিপিটো এনেকৈ বনালোঁ, ঠেং পেটু পাখি এইবিলাক। যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে থৈছোঁ। লগ পাম আকৌ নতুন এটা ভিডিঅ'ত।